মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 2 অধ্যায়ন 9 পাঠ নং 1 যান-বাহন। এই যান-বাহনৰ সকলো ক্ৰিয়াকলাপ বা প্ৰশ্নোত্তৰসমূহ আজি আমি আলোচনা কৰিম। চাইকেল, মটৰচাইকেল, ৰেলগাড়ী, উৰাজাহাজ, নাও, ফেৰী আদিৰে আমি এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰোঁ। বাহনবোৰৰ ভিতৰত একেবাৰে সৰল বাহনখন হ'ল চাইকেল। ই দুচকীয়া বাহন। ইয়াৰ ছিটত বহি মানুহে ভৰিৰে পেডেল মাৰি চলায়। ৰিক্সা, অটোৰিক্সা আদি তিনিচকীয়া বাহন। পথত চলা সৰু-বৰ মটৰগাড়ীবোৰে মানুহ আৰু বয়-বস্তু কঢ়িয়ায়। মটৰগাড়ীবোৰ সাধাৰণতে চাৰিচকীয়া, বহুচকীয়া মটৰগাড়ীও আছে। নাও, জাহাজ, ফেৰী আদি পানীত চলাচল কৰা বাহন। জাহাজ ৰখা ঠাইক জাহাজঘাট বা বন্দৰ বুলি জনা যায়। বৰ্তমান অতি কম সময়ত এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰি। এবিধ যান হ'ল উৰাজাহাজ। এই বাহনখনে বায়ুপথেৰে অহা-যোৱা কৰে। ৰেলগাড়ীবোৰ লোৰ চিৰিত চলে। ৰেলত বহুতো ডবা আৰু চকা থাকে। একোটা ডবাত বহুত চকা থাকে। আজিকালি ৰেলগাড়ী বিদ্যুৎৰ সহায়তো চলে। জানো আহা। ভিন পথসমূহ স্থলপথ, ৰেলপথ, বায়ুপথ, জলপথ। কথা পাতো আহা। দুচকীয়া বাহনৰ নাম কোৱা। দুচকীয়া বাহনৰ নাম হ'ল মটৰচাইকেল। কিহৰ ওপৰেৰে ৰেলগাড়ীবোৰ চলাচল কৰে? লোৰ চিৰিৰ ওপৰেৰে ৰেলগাড়ীবোৰ চলাচল কৰে। কোনবোৰ বাহন বায়ু পথেৰে চলে? উৰাজাহাজ, হেলিকপ্টাৰ বায়ু পথেৰে যায়। কোনবোৰ বাহনে পানীত চলাচল কৰে? নাও, জাহাজ, ফেৰী আদি পানীত চলাচল কৰে। যান-বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন? খোজকাঢ়ি, গৰুগাড়ী, ঘোঁৰাগাড়ী আদিত যান-বাহন নাথাকিলে মানুহবোৰে যাতায়াত কৰিলেহেঁতেন। এখন তিনিচকীয়া বাহনৰ নাম কোৱা। এখন তিনিচকীয়া বাহনৰ নাম ৰিক্সা, অটোৰিক্সা। এই দুয়োটাৰ পৰা যিটো মন ইটো লিখিব পাৰিবা। চাইকেল কেনেদৰে চলায় লিখা। চাইকেলৰ ছিটত বহি মানুহে ভৰিৰে পেডেল মাৰি চলায়। পানীত চলা যান-বাহন দুখনৰ নাম লিখা। পানীত চলা যান-বাহন দুখনৰ নাম জাহাজ, নাও। তুমি উঠি ভাল পোৱা কেইবিধমান বাহনৰ নাম লিখা। যেনে মই লিখি লৈছো চাইকেল, মটৰগাড়ী, ৰেলগাড়ী, উৰাজাহাজ আদি। তুমি উঠা মতে যান-বাহনবোৰ লিখিব পাৰিবা বা এইবিলাকো লিখিব পাৰিবা। তলত দিয়া বাহনবোৰৰ কোনবোৰত তুমি উঠি পাইছা ৰাইট চিন দিয়া। মটৰগাড়ীত উঠিলে মটৰগাড়ীত ৰাইট চিন দিবা। চাইকেলত উঠিলে চাইকেলত ৰাইট চিন দিবা। উৰাজাহাজত উঠিলে উৰাজাহাজত ৰাইট চিন দিবা। ৰেলগাড়ীত উঠিলে ৰেলগাড়ীত ৰাইট চিন দিবা। পানীজাহাজত উঠিলে পানীজাহাজত ৰাইট চিন দিবা। গৰুগাড়ীত উঠিলে এইটোত ৰাইট চিন দিবা। মই উদাহৰণ দেখুৱাৰ কাৰণে মই এই তিনিটাত ৰাইট চিন দিছোঁ। তোমালোকে যোনটো গাড়ীত উঠিছা সেইমতে ৰাইট চিন দিবা।
তুমি বিদ্যালয়লৈ কাৰ সৈতে আৰু কিদৰে অহা যোৱা কৰা? মই বিদ্যালয়লৈ মাক দেউতাকৰ সৈতে অহা যোৱা কৰোঁ। মই চাইকেল বা মটৰ চাইকেলেৰে অহা যোৱা কৰোঁ। মটৰ গাড়ী নাথাকিলে আমাৰ কি অসুবিধা হ'লহেঁতেন? মটৰ গাড়ী নাথাকিলে আমাৰ বহুত অসুবিধা হ'লহেঁতেন। আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ খোজকাঢ়ি যাব লাগিলহেঁতেন। ৰেণুকাহঁতৰ ভ্ৰমণ। ৰেণুকাহঁতে ৩ দিনৰ বাবে গুৱাহাটী ভ্ৰমণলৈ ওলাল। দেউতাকে দিন অনুসৰি কি চাব আৰু কিহেৰে অহা-যোৱা কৰিব তাৰ সূচী তৈয়াৰ কৰিলে। যেনে সোমবাৰ চিৰিয়াখানা আৰু তাৰকাগৃহ অ'টোৰে, মঙলবাৰ যাদুঘৰ আৰু বিজ্ঞান যাদুঘৰ মটৰ গাড়ীৰে, বুধবাৰ কলাক্ষেত্ৰ আৰু শিল্পগ্ৰাম চিটি বাছেৰে। সিহঁতে গুৱাহাটীৰ বিভিন্ন ঠাইবোৰ চাই ফুৰোঁতে সময়ে সময়ে ফল-মূল, ভাত, মিঠাই আদি খাইছিল। লিখোঁ আহা। ৰেণুকাহঁতে ক'লৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল? ৰেণুকাহঁতে গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল। ৰেণুকাহঁত যাদুঘৰ চাবলৈ কোনদিনা আৰু কিহেৰে যাব? ৰেণুকাহঁত যাদুঘৰ চাবলৈ মঙলবাৰে আৰু মটৰ গাড়ীৰে যাব। চিটি বাছেৰে সিহঁত ক'লৈ যাব? চিটি বাছেৰে কলাক্ষেত্ৰ আৰু শিল্পগ্ৰাম যাব। তালিকাখন পুৰাও আহা। প্ৰিয় ঠাইৰ নাম: শিৱসাগৰ, তেজপুৰ, গুৱাহাটী, মাজুলী। প্ৰিয় খাদ্যৰ নাম: ভাত, ৰুটি, কণী, মাংস, ফল। এইটো মই মোৰ মতে লিখিছোঁ, তোমালোকে তোমাৰ নিজৰ মতে লিখিব পাৰিবা। প্ৰিয় খেলৰ নাম: দৌৰ, লুকা-ভাকু, ৰছী টনা, লুডু, ক্ৰিকেট। প্ৰিয় গীতৰ নাম: ৰাভা সংগীত, জ্যোতি সংগীত, অসমৰ জাতীয় গীত।